কেতিয়াবা এনেকুৱা হয় আলহী আহিলে কিনো বনাই দিম আহকচোন মইনো কি বনাইছো আৰু কেনেকৈ বনাইছো ভিডিওটো মাজলৈ যাও ৰেখাস আসামিজ ৰেচিপি এণ্ড ব্লগলৈ এয়া লৈ আনিছো এবাটি ভাত ৰৈ যোৱা ভাত এই ভাতখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰতে ভৰালো ভৰোৱা দেখুৱা নাই এয়া পিচি আনিছো পিচি আনি দেখুৱাইছো এটা বাটি লৈ লৈছো এই বাটিটোতে গুটেইখিনি পিচি লোৱা ভাত বাকি দিছো আনফালে এনেকৈ পিহনা এখন লৈ লৈছো বাকলি গুছাই আলুৰ পিহনাখনত ধুনিয়াকে পিহি লৈছো দেখুৱা নাই মই পিছত দেখুৱাম এয়া বাটিটো যে লৈছিলো হেখিনি এতিয়া বকা দেখুৱাইছো ভাতখিনি যিখিনি ভাত মই পিচি লৈছিলো এইখিনি ভাত এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব কাকতে থকা বেলটো টিপি অল কৰি ৰাখিব তেতিয়া মোৰ ভিডিও নটিফিকেশন সবতছে আগতে পাব ভাত কেইটা এয়া লৈ ললো তাৰ পিছতে যি কেইটা আলু দেখুৱাইছিলো সেই পিহনাখন দেখুৱাইছিলো যে হেখনতে পিহি পেলাই এয়া ইয়াতে ভাতৰ লগতে দি দিলো আৰু দি দিলো পিয়াজ জলকীয়া কেঁচা জলকীয়া কেইটামান মানে নহয় দুটা কুটি ৰাখিছিলো দুটা দি দিছো হৰকৈ দিলে হৰকো দিব পাৰে ইয়াত নহৰু আদাও আপোনালোকে দিব পাৰে পিছি পেলাই জলকীয়া ধনিয়াও দিব পাৰে মই হালধি দি দিছো নিমখ দি দিছো জোখমতে আপোনালোকে ধনিয়া থাকিলে ধনিয়া দি দিব পাৰে এতিয়া দি দিছো কালজিৰা কেইটামান আৰু আজওয়াইন কেইটামান আজওয়াইন আৰু কালজিৰা দি পেলাই ইয়াতে কি কৰিছো গুটেইখিনি মিলাই লৈছো প্ৰথমে চামুচেৰে মিলাই ললো তাৰ পিছতে গুটেইখিনি হাতেৰে হানি পেলাইছো তেতিয়াহে মিল খাই যাব সেই গুটিকে ইয়াত আপোনালোকে বেকিং পাউডাৰ দিম বুলি ভাবিলো আধা চামুচ মান বেকিং পাউডাৰ দি দিব পাৰে মই দিয়া নাই মই দিছো ইয়াত বাদাম কেইটামান অকমান খুননাটোতে খুনি লৈছিলো যাতে মুখত লাগি যায় সবটো খাওঁতে নেগুটিকে বাদাম কেইটা দি দিছো আপোনালোকে দিম বুলি ভাবিলে দিবও পাৰে বা নিদিবও পাৰে তাৰ পিছতে দিছো ইয়াতে ময়দা 2 চামুচ মান দি পেলাই এনেকৈ গুটেইখিনি আকৌ চামুচ ময়দা দি পেলাই এনেকৈ চামুচখনৰে মিলাই লৈছো গুটেইখিনি যেতিয়া মিল খাইছে এনেকৈ হাতেৰে এটা এটা সাজ দিছো যেনেকৈ সব বনাই গোল বনালেও আপোনালোকে গোল বনাব পাৰিব মই অকমান দীঘলীয়াকৈ এনেকৈ বনাই দিছো যদি লাগি ধৰে তেল অকমান হাততে লগাই লব গেছটো জ্বলাই গেছটো পাতি দিছো আৰু যেতিয়া কেৰাহীখন গৰম হৈছে ইয়া দি দিছো ৰিফাইন তেলখিনি যেতিয়া গৰম হৈছে পুৰা গৰম হৈছে তেতিয়াই দি দিছো সব কিটা তেতিয়া ভাঙি নাযাব তেলখিনি গৰমে দিলে এই গটিকে এনেকৈ দি দিছো দি পেলাই গেছটো কমাই দিলো যাতে তেলখিনি উতলি থাকুতে গেছটো কমাই পেলাই দি দিলে মানে হাঁচটো ধুনিয়াকে বহিব আৰু ভাং নাখায় গুটেইখিনি দি দিলো এতিয়া আপোনালোকক মই যে হাঁচ কেটা বনাই ৰাখিছিলো সব বনাই ৰাখিছিলো কেঁচাকে এইখিনি প্লেটত দেখুৱাই দিলো সব কেটা হেতাখনেৰে মই উল্টিয়াই দিলো আৰু উল্টিয়াৰ পিছত কালাৰটো এনেকুৱা আহিলে আৰু এইখিনি হৈয়ে গৈছে মই আপোনালোকক দেখুৱাই থকা নাছিলো আৰু মানে উল্টিয়াই দিওঁতে এই গটিকে এইখিনি হৈ গল এনেকৈ আগতেও বনাই পেলালো আপোনালোকক দেখুৱা নাই ভিডিওটো আৰু এইখিনি সব গুটেইখিনি হোৱাৰ পিছত এনেকৈ দেখুৱাই দিছো সব কিমান ধুনিয়া হৈছে এনেকৈ আপোনালোকে বনাই খাব আৰু ইমান দেৰি ভিডিওটো চাই থকাৰ কাৰণে ধন্যবাদ জনালো